যেতিয়া ঘৰত সোমাই থাকোঁ তেতিয়া যদি কোনোবাই লগ ধৰে নহয় এনেকুৱা ফূৰ্তি লাগে ফূৰ্তিত যেনেকৈ ৩-৪টামান জাপ মাৰি দিম তাৰপিছতে বায়ে লগ ধৰিলে বোলে আজি ভাগিনৰ জন্মদিন সৰু ভাগিন এই লগতে বহি আছে যে তাইৰ জন্মদিন আছিলে তাৰ কাৰণে হেনো মন্দিৰলৈ যায় গতিকে আমি সকলো ওলালোঁ একদম মানে ফূৰ্তিত ঠাই নাইকিয়া হৈছে সকলোৰে মাও ওলাল ভাগিনহঁত ওলাল তাৰপিছতে মানুহজনে গাড়ী চলাই গৈছে ভিনদেউ নাই আহা বাৰু আহি আমি পালোহি দেওশাল মন্দিৰ জাগিৰোডৰ তাৰপিছতে ইয়াতে আহি বোলো চাকি বন্তি দিব বায়ে তাৰ কাৰণে আমিও আহিলোঁ চাকি বন্তি সকলোৱে ল'লোঁ লৈ কৰি কিমান দিনৰ মূৰত ফুৰিবলৈ আহিছোঁ চাওকচোন মোৰ কিমান ফূৰ্তি সঁচাকৈ এনেকৈ যদি মাজে মাজে ফুৰিবলৈ পাওঁ নহয় আৰু কি লাগিছে তাৰপিছতে আহি দেওশাল মন্দিৰ পালোহি কোনে কোনে আহিছে বাৰু কমেণ্ট কৰি জনাবচোন এইফালে বা আকৌ পিছতহে আহি আছে মানে পিছ পৰিলে আমাতকৈ তাৰপিছতে এয়া চাকি বন্তি ধূপ দিবলৈ গ'লোঁ আৰু আহি পালোহি এয়া মেইন জেগা মানে চাকি দিয়াৰ জেগা ভিতৰত আকৌ চাকি দিবলৈ নিদিয়ে তাৰ কাৰণে বাহিৰতে আমি ধূপ চাকি জ্বলালোঁ তাৰপিছত ভিতৰত গৈ সেৱা সৎকাৰ কৰিমগৈ ছোৱালীও পূৰা ফূৰ্তি আৰু এজনী আমাৰ ডাঙৰ ভাগিন সকলোৱেতো চিনি পায় মোৰ ভিডিঅ'ত দেখিয়ে আছে আৰু তাৰপিছতে তাৰ পৰা পূজা কৰি শেষ হোৱাৰ পাছত আহি বাটতে আকৌ বিষ্ণু মন্দিৰ ভাগনো কেনেকৈ এৰি থৈ যাওঁ ইয়াতো আহি এপাক মূৰটো ধুৱাই যাওঁ বুলি সকলো আহি সোমালোহি তাৰপিছত ৰ'দো বেছি অকণমান মানে পাকাখন গৰম হৈ আছে সেইকাৰণে দৌৰি আহিলোঁ ভিতৰলৈ বায়ে এফালে মানে সেৱা কৰিলে সেৱা কৰি আহি আকৌ এয়া চাওকচোন মৃত্যুঞ্জয় মন্দিৰ পালোঁ একে দৌৰিকৈ দেই তাৰমানে একদম সোনকালে আহিলোঁ সোনকালে উভতি যাব লাগিব গতিকে মৃত্যুঞ্জয় মন্দিৰতো সোমাই সেৱা সৎকাৰ কৰি আকৌ একেবাৰে ঘৰমুৱা হ'লোঁ হোটেলত খাই বৈ লৈ আৰু আজিৰ দিনটো ইমানেই ভাল লাগিলে মানে মন্দিৰ 3 জেগাত মন্দিৰ মানে ঘূৰা পকা কৰি ফুৰি মানে সেৱা সৎকাৰ কৰিবলৈ পালোঁ সঁচাকৈ এনেকৈ যদি মাজে মাজে ফুৰিবলৈ পাওঁ আৰুনো কি লাগিছে মনটোও ভাল লাগি থাকে আৰু ভিডিঅ'টো ইমানেই আছিলে ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিবা আজিলৈ